মানুহ বহুত দিনৰ মূৰত লগ পালোঁ। এই নাম আছিলে, নাম খাই আহিলোগে। হয় নেকি? ধৰিলি এই জাতত? ধৰিলো। মই সেই কেতিয়াবাই ধৰিলোঁ। কি কৰিবি আৰু, বয়স হৈ আহিছে নহয়। হয়। বয়স হৈ আহিলে ধৰিবই লাগিব আৰু। বৰষুণটোতো ধামাকা দিছে। বৰষুণটো ধামাকাটো ধামাকা, একেবাৰে ঘৰ এবুকু পানীৰ ভিতৰত। ৰিলিফ পালি নেপালি? ৰিলিফ? কোনে দিয়ে ৰিলিফ? চৰকাৰে খেলি নিদিয়ে জানো? চৰকাৰে সেইদিনাখন চোন ক'ৰবাত 25 টকা ল'ৰা দুটামানক হেলিকপ্টাৰ থৈ ৰিলিফ নাই দিয়া। সেইকেইটা ডাঙৰ মানুহ লগৰ হাত আছে কাৰণে আনিছে। আমাৰ লিখীয়া দুখীয়া মানুহখিনি কোনে ঘূৰি চায়? নেচায়। ৰিলিফ দিব। কেনেকুৱা পানী বাৰু? এপোৱা ডালত 10 লিটাৰ পানী দিয়া লিখীয়া সেইকাৰণে পানী গৈ আছে ঘৰৰ ভিতৰত। গম পাইছোঁ, কিন্তু আমাৰ এইফালে নাই আকৌ, এইফালে পানী নাই। তাতে এইপিনি মাটিখিনি ওখ, আমাৰ সেইপিনি দ মাটি যে। নদীখন ওচৰত। নদীখনৰ কেছটো কি? নদী পুৱা ইকুল সিকুল। ৰাতিপুৱা হাতে মানে চাইনাই পানী আহিছে নেকি? হ'ব পাৰে দেই, কথাটো নোহোৱা নহয়। চাইনাই পানী আহিছে নেকি? ক'ৰ পৰা আহিলি পিছে? মই আলটো শিপাবা। এইপিনি পানী আছে, কেনেকুৱা হৈছে পিছে? এইফালেও নাইচোন। নাই? আমাৰ নদী কাষৰ আগত হৈছে কাৰণে পানী হৈছে নেকি? গম পাইছ? পিছে যা তেনেহ'লে, কি ক'লি? এই চাদা লৈ আহিছোঁ। ঠিক আছে। আজি এসপ্তাহ হ'ল, চাদা কিনিবলৈও পইচা নাই। পানী পাই কাম বন কৰিব নোৱাৰোঁ। এতিয়া লগৰ এটাৰ পৰা 30 টকা এটা ধাৰলৈ খুজি মেলি লৈ চাদা লৈ আহিছোঁ আৰু। ঠিক আছে। সেইখিনি আৰু কিমান দিন চলিব, চাদা খাবলৈও উপায় নাই। পানী দিহে আমাৰ পঠিয়াব লাগিব, এপালিকে দিনটোত খাব লাগিব। হ'ব, বাকী মাতি আছে মোক। বাকী ভালে আছ? ভালে। গৈ থাকোঁ দে দেই।